Hey, what's up guys? Welcome back to another video of RST's vlog. And bolok, আজি আমি পূজা চাবলে যাম। পূজা চাবলে বুলি নহয়, actually সব ঘুৰিম আৰু আজি অলপ ইভিনিং ড্ৰাইভ হিচাপত যাম। তো bolok ভিডিওটো আৰম্ভ কৰো। সো আমাৰ গাড়ী আহি গ'ল আৰু এতিয়া আমি যাম আৰু। So guys, আমি এতিয়া আছো কামপুৰ পূজাত, কামপুৰৰ পূজা মণ্ডপৰ ওচৰত আৰু তাৰ পাছত আমি কামপুৰতে ৰখি নাথাকো আৰু অলপ দূৰ যাম। বাট তাৰ আগতে দূৰ যোৱাৰ আগতে আপোনালোকক দেখাম কামপুৰৰ পূজা কেনেকৈ পাতিছে আৰু গোটেই পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। So guys, কৰোণা বুলি ইমান হেৰি নাই, তথাপিও কেইখনমান দোকান খোলা আছে আৰু দেখিছে চাগে মোৰ পিছফালে কিবা কিবি দোকান আছে আৰু ইমান ভিৰো হোৱা নাই। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক, অৱশ্যে আমি এতিয়া অকল কামপুৰতে সীমিত নাথাকোঁ। এতিয়া আমি গৈ আছোঁ নগাঁও পৰিৱেশ চাবলৈ আৰু এতিয়া নগাঁও যাম আৰু নগাঁৱত কেনেকুৱা কিমান ভিৰ হয় আমি সকলো দেখাম। তো বলক এতিয়া নগাঁও আৰু নগাঁৱৰ পিছত আৰু ক'ত ক'ত যাওঁ চাই থাকোঁ। তো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। So guys, আমি পাইছোঁহি এতিয়া কঠীয়াতলি, বাট আমি ইয়াত হয়তো নৰখিম আৰু তো বলক আমি চিধা পোনে পোনে নগাঁও যাওঁ আৰু নগাঁও পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। চ' গাইজ, আমি এতিয়া আহিছোঁ তেল ভৰাবলৈ, যিহেতু নগাঁও যাব লাগিব আৰু নগাঁও গৈ প্ৰথমে আমি সোমাম নগাঁৱৰ বিখ্যাত ITI, কাৰণ তেওঁলোকে প্ৰত্যেক বছৰে নতুন নতুন প্ৰযুক্তিবিদ্যাৰে পূজা মণ্ডপ সজাই আহিছে। চ' গাইজ, আমি এতিয়া উপস্থিত আছোঁ নগাঁৱৰ ITIত আৰু ইয়াত আমি চাম এতিয়া ITIত কি কি স্পেচিয়েল দেখিব পাওঁ। চ' বলক ITI এতিয়া ভিতৰলৈ যাম আৰু আপোনালোককো দেখাম যে ভিতৰত কি কি আছে স্পেচিয়েল। আৰু এতিয়া আমি লৈ আছোঁ লাইন, বহুত দীঘলীয়া লাইন লৈ থাকিব লগা হৈছে আৰু লাহে লাহে আগুৱাই গৈ আছোঁ আৰু তাৰপিছত পামগৈ তোমাৰ ITIৰ ভিতৰত। তো সো সব কি টেষ্ট কৰে তো থাৰ্মেল টেষ্ট কৰালে আৰু হাতত পৰা চেনিটাইজাৰ লৈ লৈছোঁ
আৰু এতিয়া আমি ভিতৰত সোমাই আহিলোঁ ITIৰ ভিতৰত। চ' গাইজ, দুৰ্ভাগ্যক্ৰমে এই বছৰ ITIত একো বিশেষভাৱে কাৰ্যক্ৰম কৰা নহ'ল, কিয়নো মহামাৰী চলি আছে। এণ্ড য়েছ, দিছ ইজ 2020 দুৰ্গা পূজা, আৰু আমি সকলোৱে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মা দুৰ্গাই এই দানৱৰূপী কৰোণাক নাশ কৰে এণ্ড অনাগত দিনবোৰ যাতে আগৰ দৰে হৈ পৰে। চ' গাইজ, এইবাৰ প্ৰথম ITIত আহিলোঁ, কিন্তু এইবাৰে একো মানে টেকনিকেল কামবিলাক একো নকৰিলে, বেড লাগ আছিলে। বাট তথাপি আগতে মানে ইয়াত বহুত কিবাকিবি বেলেগ ধৰণৰ মানে টেকনিকেল কামেৰে মানে পূজা পতা হয়, আৰু কিন্তু এইবাৰ ইমান নহ'ল। কৰোণা চাগে স্পেচিয়েলি কিবা এনেকুৱা কৰিলে চাগে। বাট আমি এতিয়া গৈ আছোঁ বেলেগ এটা জেগালৈ। চ' গাইজ, আমি পালোহি এতিয়া ব্ৰিলিয়েণ্ট টিউটৰিয়েল, আমাৰ সুৰাই খোলা ইংলিছ ছাবজেক্টৰ টিউটৰিয়েল চেণ্টাৰটোত। আৰু চ' বেচিকেলি ইয়াত ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে পঢ়োৱা হয়, আৰু গ্ৰামাৰ আৰু টেক্সট দুইটাই ছাবজেক্ট পঢ়োৱা হয়। চ' কোনোবা ষ্টুডেণ্ট যদি ইণ্টাৰেষ্টেড হয়, মই ডেছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নাম্বাৰটোত দি কণ্টেক্ট কৰিব পাৰিব। আৰু এটা কথা আছিল যে এই টিউশ্যন চেণ্টাৰটো খোলা হৈছে নগাঁৱৰ মেইন টাউনত, কেলটেক্স পেট্ৰল পাম্পৰ ওচৰতে। চ' গাইজ, আমি এতিয়া যাম নগাঁৱৰ ষ্ট্ৰীট ফুড খাবলৈ। মেইনলি এইখিনিক লোকেল জেগাত কোৱা হয় MAC, মানে হৈছে মুকুট শৰ্মা চাৰিআলি। চ' ব'লক এতিয়া যাম ষ্ট্ৰীট ফুড খাবলৈ। চ' গাইজ, আমি এতিয়া ফচি আছোঁ নগাঁৱৰ এক বিৰাট ট্ৰেফিক জামত, আৰু কেতিয়াবা ওলাই যাব পাৰোঁ আৰু ইয়াৰ পৰা। ফচিয়ে থাকিব লাগিব যেন পাইছোঁ, ইমান দীঘলীয়া লাইন চাওক না এবাৰ। চ' গাইজ, আমি এতিয়া আছোঁ নগাঁৱৰ বিখ্যাত শৰ্মা চুইটছৰ সন্মুখত, আৰু পাপাহঁতে কিবা কিনিছে, মানে মই একো খোৱাই নাই একচুৱেলি, চবে খালে মই খোৱা নাই। আৰু এতিয়া কিবা খাম, আৰু খাই পেলাই ডিৰেক্ট ঘৰে যাওঁ নে আকৌ ক'ৰবাত যাওঁ নাজানো আৰু। সেই চাই থাকক, বহুত ইণ্টাৰেষ্টিং জেগা এটাত গৈ আছোঁ এতিয়া। চ' গাইজ, এইখনেই হৈছে নগাঁৱৰ বাৰ্বিকিউ কেফে, আৰু চাওক না ৰেষ্টুৰেণ্টৰ সন্মুখতো চাইকেল ওলমাই থৈ দিছে। চ' এদিন এইখনলৈ আহিব লাগিব, আহিব লাগিব এইখন। চ' গাইজ, আমি এতিয়া উপস্থিত আছোঁ কোনখিনি জেগাত আছোঁ নাজানো বাৰু, কিন্তু বহুত ইণ্টাৰেষ্টিং এটা জেগাত ৰখি আছোঁ, আৰু আপোনালোকেও দেখাম কেনেকুৱা ইণ্টাৰেষ্টিং।
একচুৱেলি মানে গাইছ বেকগ্ৰাউণ্ডত ভূপেন হাজৰিকাদেৱৰ এটি সুন্দৰ গান বাজি আছে, তথাপিও মই দিব নোৱাৰোঁ। কাৰণটো হ'ল মেইনলি যে মই যদি দি দিওঁ কপিৰাইট ইছ্যু লাগি যাব পাৰে। কিন্তু এইবিলাক বাদ দিয়ক, সেই মেইন আৰ্টটোক চাওক না, মানুহজনে কেনেকৈ প্ৰিচিয়াছলি আৰ্টটো বনাইছে, কাঠেৰে ইমান ৰিয়েলিষ্টিক লাগিছে। বাৰু মই আপোনালোকক তেওঁৰ লগত অলপ চিনাকি কৰাই দিওঁ। দাদাহঁতৰ দৰে বহুত প্ৰতিভা অসমত চুকে কোণে লুকাই আছে। আমি তেওঁলোকক ছাপোৰ্ট কৰিব লাগে আৰু তেওঁলোকৰ স্কিলসমূহ, তেওঁলোকৰ আৰ্টসমূহ আমি সমৰ্থন কৰি তেওঁলোকে যাতে সমাজখনত আগুৱাই যাব পাৰে, আমি তাৰেই প্ৰচেষ্টা কৰিব লাগে। মই বাৰু তেখেতৰ কণ্টেক্ট নাম্বাৰ আৰু তেওঁৰ ইউটিউব চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। তেওঁক কণ্টেক্ট কৰি আপুনিও আপোনাৰ বাবে এটা মূৰ্তি বনাব পাৰে। চ' গাইজ, আমি ইমান ডাঙৰ এজন আৰ্টিষ্টক দেখাবলৈ মাত্ৰ আমাৰ খুৰাৰ কাৰণে। চ' আমাৰ মোৰ বন্ধু ল'ৰা আৰু ৰহানৰ ফেচবুক লাইক আছে, ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু গোটেইখিনি তাৰ পৰা পাই থাকিব সদায়। তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, মোৰ ফালৰ পৰা এইটোৱে আৰু ধন্যবাদ। চ' গাইজ, আজি মোৰ কথাখিনি খুৰাজনে কৈ দিলে, তথাপিও মই আপোনালোকক কৈ দিওঁ বাৰু। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এণ্ড চেনেলটো প্লিজ এণ্ড ছাবস্ক্ৰাইব কৰি থয় এণ্ড লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপুনি যাতে ফাৰ্ষ্ট চাব পাৰে। আজিলৈ ইমানেই, টিল দেন গুড বাই।